এভৰিৱান হেপি নিউজ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মিডিল ইষ্ট বিহু সন্মিলনৰ শুভযাত্ৰা আৰম্ভ হৈছে। সন্মিলন এয়া শুভযাত্ৰা লৈ যাব এতিয়া, গতিকে লগত থাকিব। যাত্ৰা আৰম্ভ হৈ গ'ল। লাইনত যাওঁ দে। কথা ক'ব পৰা নাই এতিয়া, চব দেখুৱাই আছোঁ। আহি পালোঁ এতিয়া হ'ব পতাকা উত্তোলন, তাৰপিছত হ'ব শ্ৰীম অসমীয়া সংগীতটো, তাৰপিছত আমাৰ ৰাতি থাকিব কোৰাছৰ ফাৰ্ষ্ট আজি ডে, গৰু বিহু যিহেতু আজি থাকিব আজি আমাৰ ফাৰ্ষ্ট কোৰাছৰ চং, গতিকে সকলোৱে পইচা দিয়ে যেন। এইটো আমাৰ মেমে আমাক শিকাইছে ভাল কৰি, গতিকে পাৰফৰ্মেঞ্চ যেন ভালকৈ দিব লাগে আৰু ঠাকুৰো থাকিব। শুভযাত্ৰাৰ পৰা আহিলোঁ, আহি মেলি ঘৰত লাঞ্চ চাঞ্চ কৰিলোঁ, কৰি মেলি এতিয়া কোৰাছ হ'ব, ইভিনিং টাইম হ'ব 6:30 পৰা আমাৰ কোৰাছটো আছে। এইটো মোৰ লুকছ কেনেকুৱা লাগিছে প্লিজ জনাব, আৰু কোৰাছটো দেখুৱাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে লগত থাকিব।
মধ্যটো গুৱাহাটী ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা প্ৰথম দিনৰ সাংস্কৃতিক কাৰ্যসূচী। কুৰাছটো বৰষুণ পৰিছে, কাজৰ চাজৰ বিয়পি আহিছে কেনেকুৱা আছে প্লিজ জনাব। আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। প্লিজ লাইক এটা মাৰি দিব, কমেণ্টত জনাব কেনেকুৱা হৈছে আমাৰ মিডল ইষ্ট বিহুৰ। আৰু অহাকালিলৈ হ'ব খেল ধেমালি, আৰু অহাকালিলৈ যিহেতু বহাগৰ 1 তাৰিখ, গতিকে অহাকালি লগ পাম খেল ধেমালি আৰু কিবা কিবি দেখুৱাম আপোনালোকৰ লগত থাকিব।